हेलो दोस्तों, वेलकाम टू माय चैनल टेक्निकल इनफरमेशन आसाम। दोस्तों, আজি আমি আলোচনা কৰিম ইউটেক ইনফোটেক প্ৰাইভেট লিমিটেডৰ যিসকলে বিজনেছ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে কিছু ভাল ইনফৰমেশ্যন। আমি এটা প্ৰজেক্ট ৰেডি কৰি ৰাখিছোঁ আপোনালোকক ইনফৰমেশ্যন দিবৰ কাৰণে, মানে ইয়াৰ কি ফিচাৰ আছে, কেনেকুৱা ধৰণৰ কাম কৰে, গোটেইখিনি আমি এটা বিজনেছ এপছৰ আমাৰ যিটো ইউটেকৰ বিজনেছ এপছ আছে সেইটোৰ বিষয়ে আমি গোটেইখিনি আলোচনা কৰিম এইটো ভিডিঅ'ত। আৰু এইটো আমি এটা প্ৰজেক্ট হিচাপে কাম কৰি আছোঁ। প্ৰজেক্ট আপোনালোকক স্ক্ৰীনশ্বট হিচাপে স্ক্ৰীনশ্বট দি আছোঁ, কিন্তু আপোনালোকৰ হয়তো ডাউট থাকিব, যাৰ কাৰণে মই আপোনালোকক এটা ভিডিঅ' আপোনাৰ গোটেইখিনি এটা ভিডিঅ' ছিষ্টেমত চলাই যাম। সিফালে কাষত এটা ভিডিঅ' চলি থাকিব মোবাইল স্ক্ৰীনত, আপোনালোকে গোটেইখিনি লাইভ দেখিব পাৰিব। ইয়াত কোনো মানে ডুপ্লিকেট নাই, আপোনালোকে গোটেইখিনি জেনুইনলি চাব পাৰিব। এইটো বিষয়ত আলোচনা কৰাৰ আগতে আমি আমাৰ টপিকত যোৱাৰ আগতে আপোনালোকে যিসকলে এতিয়ালৈকে আপোনালোকৰে ইউটিউব চেনেল টেকনিকেল ইনফৰমেশ্যন আসাম, তো এইটো চেনেলক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। তো ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকৰ কাৰণে ভাল হ'ব, আৰু আপোনালোকে যিমানখিনি মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে লগে লগে ইনফৰমেশ্যন পাই যাব যে এতিয়া এইটো ভিডিঅ' আহিল। তো ইয়াৰ কাৰণে আমাৰো অলপ মানে সুবিধা হয়, মানে আমি মোটিভেশ্যন পাওঁ অলপ। তো আপোনালোকে কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আগবাঢ়িছোঁ আজিৰ টপিকৰ ওপৰত। তো ইয়াতে আপোনালোকে চাব পাৰিছে ছাইডত ভিডিঅ' চলি আছে, আপোনালোকৰ মোবাইল স্ক্ৰীনত মই ভিডিঅ' চলাই আছোঁ, আৰু ইফালে আপোনালোকে মানে আমাৰ প্ৰজেক্টটো চাই আছে। তো ফাৰ্ষ্ট এনেকুৱা ধৰণৰ আপোনাৰ বিজনেছ যিটো এপছ আছে, এপছৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকক, আৰু ইয়াৰ যিটো স্পনচাৰ আইডি আছে সেইটো আপোনালোকক প্ৰভাইড কৰি দিম। ইয়াত আপোনালোকে যিটো ডেছবৰ্ড আহিব, যেতিয়া এপছটো ইনষ্টল কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব, গোটেইখিনি কৰাৰ পিছত আপোনালোকৰ এনেকুৱাকৈ এটা ডেছবৰ্ড আহিব। তো ডেছবৰ্ড অহাৰ পিছত আপোনালোকে ইয়াতে ফাৰ্ষ্ট যিটো আমাৰ কি আছে, টিম ট্ৰি ভিউ আছে। তো টিম ট্ৰি ভিউত আপুনি ক্লিক কৰিব। টিম ট্ৰি ভিউত যেতিয়া ক্লিক কৰিব, তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ডেছবৰ্ড আহিব। এইটো ডেছবৰ্ডত আপোনাৰ গোটেইখিনি ৰিপৰ্ট আছে, আপুনি কেইটা ৰেফাৰ কৰিছে আৰু কেইটা গ্ৰীণ হৈছে, কেইটা গ্ৰীণ হোৱা নাই, কেইজনে মানে ৰিচাৰ্জ মানে 590 টকা দি তেওঁলোকে গ্ৰীণ হৈছে আৰু কেইজনে 590 টকা দি গ্ৰীণ হোৱা নাই। তো গোটেইখিনি লিষ্ট ইয়াতে আপোনালোকৰ ওলাই আহিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে, ইয়াতে মানে মোৰ বহুতকেইটা গ্ৰীণ হৈ আছে। তো ইয়াতে তেওঁলোকে কি কৰিছে, 590 টকা দি পে'মেণ্ট কৰি তেওঁলোকে গ্ৰীণ হৈছে, তেওঁলোকে বিজনেছ কৰিব। এইটো এটা বিজনেছ হয়, নেটৱৰ্ক ছিষ্টেম। তো নেক্সট আপোনালোকে চাব পাৰিব, আপোনালোকে ইয়াতে যিটো মই চাৰ্কেল দি ৰাখিছোঁ লাষ্টত, এইটো আপোনালোকে চাব পাৰিছে, এইটো মই চাৰ্কল দি ৰাখিছোঁ। ইয়াতে 1 লিখা আছে, ইয়াতে 1 লিখা আছে, আৰু এই ওপৰত এটা ইফালে ৰেড কালাৰৰ 3 লিখা আছে, ইয়াতে গ্ৰীণ কালাৰৰ 1 লিখা আছে। মানে তেওঁ এজনক ৰেফাৰ দিছে আৰু তেওঁ ছাকচেছফুলি কি কৰিছে, 590 টকা দি গ্ৰীণ হৈ গৈছে, কাৰণে তেওঁ গ্ৰীণত দেখাইছে। আৰু ইয়াতে 3টা যে আছে, এই 3টা এটাও মানে গ্ৰীণ হোৱা নাই, এটাও 590 টকা পে'মেণ্ট কৰি তেওঁলোকে গ্ৰীণ হোৱা নাই, সেইকাৰণে এনেকুৱা দেখাইছে। তো এইটো আপোনালোকে বুজিব পাৰিলে। নেক্সট হ'ল আমাৰ লেভেল ষ্টেটাছ গ্ৰাফ। আমাৰ যিটো লেভেল ষ্টেটাছ গ্ৰাফ আছে সেইটো কেনেকুৱা ধৰণৰ, সেইটো হ'ল এনেকুৱা ধৰণৰ। এইটো আপোনালোকে চাব পাৰিছে, ইয়াতে চেল্ফ ৰেফাৰ আছে। চেল্ফ ৰেফাৰ ফাৰ্ষ্ট যিটো মই আপোনালোকক লিখি দিছোঁ, চেল্ফ ৰেফাৰ মানে লেভেল 1ত মই আছোঁ কাৰণে চেল্ফ ৰেফাৰ মই লিখি দিছোঁ। আৰু ইফালে আপোনালোকৰ আই চিন আছে। তো আৰু তলত যিটো লেভেল 2 আছে, লেভেল 2ত আপোনালোকৰ ৰেফাৰ হয়, আপুনি যাক ৰেফাৰ দিব তেওঁ আকৌ বেলেগক ৰেফাৰ কৰিব, সেইখিনি ৰিপৰ্ট লেভেল 2ত আহিব। এনেকুৱাকৈ আকৌ যদি তেওঁ আকৌ বেলেগক দিয়ে, তেনে ক্ষেত্ৰত লেভেল 3ত আহিব। এনেকুৱাকৈ 20 লেভেললৈকে লেভেল আছে, ঠিক আছে। তো ইয়াতে আই চিন যিটো দিয়া আছে, আই চিনত যদি আপুনি ক্লিক কৰে, আই চিনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ডেছবৰ্ড আহি যাব, ঠিক আছে। তো আপোনালোকে চেল্ফ ৰেফাৰ ইমানখিনি কৰিছে, আৰু ইমানখিনি আপোনাৰ বিজনেছ এছ'চিয়েট হৈছে, তেওঁলোকে গ্ৰীণ হৈছে, তেওঁলোকে বিজনেছ কৰিবলৈ এলিজিবল হৈছে, আৰু বাকীখিনি ফ্ৰী লিখা আছে, মানে তেওঁলোকে বিজনেছ প্লান লোৱা নাই। নেক্সট হ'ল ৰেফাৰ, যিখিনি আপুনি ৰেফাৰ কৰিছে তেওঁলোকে আকৌ বেলেগক ৰেফাৰ কৰিছে, তেওঁলোকৰ লিষ্টখিনিও আপুনি চাব পাৰিব।
নেক্সট তো নেক্সট হ'ল আমাৰ লেভেল ষ্টেটাছ উইথ বিবি আপোনাৰ কিমান বিবি কেনেকুৱা ধৰণৰ বিবি আপুনি ইনকাম কৰিব পাৰিব ইয়াতে চাব পাৰিছে আপুনি যিমান মানে ডাইৰেক্ট ৰেফাৰ কৰিব হা ৰেফাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে মোৰ তিনিটা মানে গ্ৰীণ হৈছে কাৰণ 1500 বিবি মোৰ আহিছে তো আপোনালোকে ইয়াতে কি কৰিব যিমান গ্ৰীণ কৰিব হিমান আপোনাৰ কি হ'ব হিমান আপোনাৰ বিবি বাঢ়িব আপুনি প্ৰত্যেকটো গ্ৰীণত 500 বিবি কৈ পাব আৰু তেও নিজেও 500 বিবি পাব আৰু তাৰ পৰাও আপুনি কি পাব 200 টকা ডিপোজিট পাব আপোনাৰ আইডিত 200 টকাও আহিব এনেকুৱাকৈ বিজনেছটো বহুত ডাঙৰ বিজনেছ হয় আপোনাৰ টকা যিখিনি পেমেন্ট কৰিলে সেইখিনি পেমেন্ট একেবাৰে মানে অপচয় না যায় আপোনাৰ টকাখিনি আপোনাৰে থাকিব আপুনি 500 বিবি পাব তাৰ পিছত আপুনি যাৰ পৰা ৰেফাৰটো লৈছে তেও 500 বিবি পাব আৰু 200 টকা তেও পাব আৰু আপুনি যাক ৰেফাৰ কৰিব আপুনি তেনেকুৱাকৈ পাই থাকিব যিমান কৰিব হিমানলৈকে পাই থাকিব ঠিক আছে যেতিয়া আপুনি 15টা ৰেফাৰ সাকসেসফুলি কৰি দিব তেতিয়া আপুনি ব্ৰঞ্জ অনত যাব আৰু তেতিয়া আপোনাৰ মানে যেটো বিবি গ্ৰুপ আছে বিবি গ্ৰুপৰ পৰা 1% কমিশন পাব তো ইয়াতে আকৌ নেক্সট হল আমাৰ ৰয়্যালিটি গ্ৰাফটো কেনেকুৱা ধৰণৰ হয় তো ৰয়্যালিটি গ্ৰাফটো এনেকুৱা ধৰণৰ হয় ইয়াতে আপোনালোকে চাব পাৰিছে ব্ৰঞ্জত আমাৰ 20% হৈছে আৰু সিলভাৰত 1% হৈছে আপোনাৰ যেতিয়া 100% হৈ যাব তেতিয়া আপুনি ব্ৰঞ্জ লেভেলত ফুলফিললি আপুনি মানে ব্ৰঞ্জ লেভেল আপুনি পাৰ কৰি দিব ঠিক আছে নেক্সট হল আপোনাৰ এচিভমেন্ট আপোনাৰ যেটো এচিভমেন্ট আছে এচিভমেন্টটো কেনেকুৱা ধৰণৰ আপুনি ইয়াতে সাৰ্চ কৰিব পাৰিব হা আজিৰ ডেটত কোনে এচিভমেন্ট কি এচিভমেন্ট কৰিলে ব্ৰঞ্জত সাপোজ আপুনি ব্ৰঞ্জত ইয়াতে ক্লিক কৰাৰ পিছত আপুনি শোত ক্লিক কৰি তো শোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ড্যাশবোৰ্ড আহিব তো আজিৰ ডেটত ইমানখিনি 11টা মান কি হৈছে ব্ৰঞ্জ লেভেল পাইছে তেওঁলোকে ব্ৰঞ্জ হৈ গৈছে ঠিক আছে তাৰ পিছত যদি আপুনি ব্ৰঞ্জৰ ঠাইত সিলভাৰ কৰে তে সিলভাৰ লেভেল খিনিও আপুনি চাব পাৰিব এনেকুৱাকৈ যিমান লেভেল আছে গোটেইখিনি আপুনি ইয়াৰ পৰা চাব পাৰিব নেক্সট হল টিএসপি এচিভাৰ তো যেটো আপোনাৰ টিএসপি এচিভাৰ আছে টিএসপিৰ ফুল ফৰ্ম হল টিম সুপাৰ পাৰফৰ্মাৰ যিখিনি যেটো অপচন আছে এচিভাৰ তো ইয়াতে যদি আপুনি শো অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ যিমানখিনি টিম সুপাৰ পাৰফৰ্মাৰ আছে তেওঁলোকৰ নাম ইয়াতে শো হৈ যাব নেক্সট হল আমাৰ অফাৰ এতিয়া আমাৰ অফাৰ কি আছে অফাৰখিনি আপোনালোকে এনেকুৱাকৈ যদি আজিৰ ডেটত শো কৰি দিয়ে তেনেহলে আপোনাৰ এনেকুৱাকৈ টুডে অফাৰ আহি যাব আজিৰ অফাৰখিনি আহি যাব তাৰ পিছত আপোনাৰ গ্লাৰি অপচনত কি আছে তো গ্লাৰি অপচনত আপোনালোকে ইয়াতে চাব পাৰিব তলত বহুত ৰেকৰ্ড আছে তেওঁলোকৰ গোটেইখিনি যিমান মানুহ আছে প্লেটিনিয়াম গোল্ড আপোনাৰ যিমান লেভেল আছে সিলভাৰ গোটেইখিনি ইয়াতে আপোনালোকৰ ইনক্লুড আছে আপোনালোকে গোটেইখিনি মই ইফালে স্ক্ৰল ডাউন কৰি আছো আপোনালোকৰ ভিডিওটো তাতে গোটেইখিনি আপোনালোকে চাব পাৰিছে নেক্সট হল পিডিএফ ইয়াতে দুটো অপচন আছে এটা হল গ্লাৰি এটা হল পিডিএফ তো পিডিএফ অপচনত আপোনাৰ কোম্পানীৰ যিমান যি ডকুমেন্টস আছে এমসিএ ৰেজিষ্ট্ৰেচন এমসিএ সাৰ্টিফিকেট জিএসটি গোটেইখিনি ইয়াতে ইনক্লুড আছে আপোনালোকে গোটেইখিনি বস্তু ইয়াতে চাব পাৰিব তাৰ পিছত ইনকাম ষ্টেটমেন্টখিনি এনেকুৱা ধৰণৰ আপুনি কিমান মানে ইনকাম কৰিলে কিমান ট্ৰানজাকশন কৰিলে গোটেইখিনি আপোনাৰ ইয়াতে শো হৈ যাব নেক্সট ফৰ্ম 60 ডাউনলোড যেটো অপচন আছে তাতে টিডিএছৰ কাম হয় তো আপোনাৰ ইয়াতে টিডিএছ যিখিনি মানে হেৰি হয় সেইখিনি আপুনি ইয়াতে পাই যাব টিডিএছ পেসিভ ইনকাম এনেকুৱাকৈ পাই থাকিব আপুনি নেক্সট হল টিকেটস মানে আপুনি যিকোনো এটা কমপ্লেইন ৰেজ কৰিবলৈ হলে আপুনি টিকেটস কৰিব পাৰে আপোনাৰ যিকোনো ট্ৰানজাকশনত ফেল হৈছে বা কিবা হৈছে গোটেইখিনি আপুনি ইয়াতে মানে মেসেজ টাইপ কৰি গোটেইখিনি লিখি দিব পাৰে ইয়াতে আপোনাৰ 24/7 আপোনাক হেল্পলাইন আছে তাৰ পিছত ইউটেক সাৰ্ভিস লিংক
ইউটাক সার্ভিস লিংকত যেতিয়া আপুনি ক্লিক কৰিব সার্ভিস লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ প্লে ষ্টৰত আপোনাক লৈ আহিব ইয়াতে গোটেইখিনি আপুনি ৰিচাৰ্জ বিল পেমেন্ট যিমানখিনি BBPS-ৰ যিমান সার্ভিস আছে ইয়াৰ পৰাই হয় আপুনি ইয়াৰ পৰা মোবাইল ৰিচাৰ্জ ইলেক্ট্ৰিচিটি বিল পেমেন্ট DTH ৰিচাৰ্জ এইটো এপছৰ পৰা আপুনি কৰিব পাৰিব আৰু এইটো এপছৰ লিংক আমাৰ বিজনেছ এপছতে দিয়া আছে তো এইটো এপছ তো কেনেকুৱা হয় মই এইটো আপোনালোকক ভিডিওটো প্লে কৰি দেখাই আছো আপোনালোকে ইয়াতে চাব পাৰিছে কিমান সার্ভিস আছে গোটেইখিনি আপুনি কি কৰিব পাৰিব ইউজ কৰিব পাৰিব ইয়াতে গোটেইখিনি আপুনি আপোনাৰ ৰিপৰ্টছ চাব পাৰিব সব ইয়াতে আপুনি কি কৰিব পাৰিব ইয়াৰ পৰা চাব পাৰিব ইয়াৰ পৰা আপুনি এড মানি কৰিব পাৰিব এইটো এপছৰ পৰা একাউন্টছ বেলেন্স চাব পাৰিব কিমান বেলেন্স আছে আপোনাৰ হেতু চাব পাৰিব পাসবুক আপুনি কিমান মানে ট্ৰানজাকশন কৰিলে গোটেইখিনি ৰিপৰ্ট ইয়াতে চাব পাৰিব ইয়াতে ডেট মেট সেট কৰি আপুনি ইয়াৰ ৰিপৰ্ট খিনি চাব পাৰিব তাৰ পিছত ইয়াৰ পৰা আপুনি এটো এপছৰ ৰেফাৰ কৰিব পাৰিব বেলেগক আৰু ইয়াতে আপুনি চাব পাৰিছে গোটেই মোবাইল ৰিচাৰ্জ DTH ৰিচাৰ্জ টিভি কেবল গোটেইখিনি সার্ভিস ইয়াতে আপোনাৰ দিয়া আছে আপোনালোকে এখিনি গোটেইখিনি কৰিব পাৰিব নেক্সট হল আমাৰ জুম লিংক এটোৰ যেটো জুম লিংক আছে আমাৰ প্ৰত্যেক দিনে যেটো জুম মিটিং হয় আপোনালোকে জুম মিটিং তো ইয়াতে এইটো বিজনেস এপছত লিংক দিয়া আছে তাতে ক্লিক কৰি আপুনি ৰাতি 9 বজাৰ পৰা 10 বজালৈকে ডেইলি এটেন্ড কৰিব পাৰিব ইয়াৰ পিছত শপিং আপুনি ইয়াৰ পৰা কি ধৰণৰ শপিং কৰিব পাৰিব গোটেই বহুত ধৰণৰ শপিং আছে ইয়াতে আপোনালোকে ইয়াতে আপোনাৰ ইউটাক ই-বুকস আছে বহুত শপিং মানে সিস্টেম আছে আপোনালোকে সাইটত চাব পাৰিছে গোটেইখিনি আপোনালোকে ইয়াৰ পৰা শপিং কৰিব পাৰিব ইয়াতে শপিংত আপোনাৰ মেন টি-শাৰ্ট আছে শাৰ্ট আছে টাই আছে বহুত ধৰণৰ ওলনেস প্ৰডাক্ট আছে ইউটাক ব্যাগ আছে বহুত প্ৰডাক্ট আছে ইয়াতে আপুনি ইয়াৰ পৰা যিকোনো প্ৰডাক্ট পাৰচেজ কৰিব পাৰে ইয়াৰ পৰা যিখিনি প্ৰডাক্ট পাৰচেজ কৰিব তাৰ পৰিৱৰ্তে আপুনি কি পাব এক্সট্ৰা ক্যাশবেক পাব আৰু বিবি পাব এক্সট্ৰা ক্যাশবেক হিচাপে বিবি পাব তাৰ পিছত হল নেক্সট হল আই কাৰ্ড আপোনাৰ হয়তো এটো বিজনেছত আহিবৰ কাৰণে এটা আই কাৰ্ডৰ প্ৰয়োজন হয় তো হেইটো আই কাৰ্ড আপোনালোকৰ অথৰাইজ আই কাৰ্ড আপোনালোকক প্ৰভাইড কৰিব আপোনাৰ এনেকুৱাকৈ এটা আই কাৰ্ড আহিব হেইটো আপুনি প্ৰিন্ট আউট কৰি আপোনাৰ বিজনেস আপুনি যেহেতু এটা বিজনেস কৰি আছে এজন বিজনেসম্যান হয় এই কাৰণে আপুনি এনেকৈ এটা আই কাৰ্ড প্ৰিন্ট আউট কৰি লব পাৰিব এইখিনি আছিল আজিৰ ভিডিও যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব মিলিছো নেক্সট এটা ভিডিও থ্যাংক ইউ